मिउनिसिपल काउन्सिलनि सोद्रोमा महेश्वर बसुमतारिया गरेश्वराव लामा बानायनो थाखाय अन्थाइ खाम्फा गायसनदों। दिनै गरेश्वराव गासै गंबा लामा लुफुंनांगौनि थाखाय अन्थाइ खाम्फा गायसनदों। मख'नो गोनांदि गासै गंबा लामा लुफुंनांगौनि थाखाय 5 कोटी रां खरसा खालामनानै गरेश्वर मिउनिसिपल काउन्सिलनि सोद्रोमा महेश्वर बसुमतारी बिथाङा अन्थाइ खाम्फा गायसनदों। महेश्वर बसुमतारी बिथाङा गरेश्वर ब्लकनिफ्राय मारेंगावसिम हरदुता बिरादुता लामा, जखमारी सिजुगुरि लामा, सिराकुन्दी कातलपारा लामाजों लोगोसे गुबुन मोननै लामा बानायनांगौनि थाखाय अन्थाइ खाम्फा बेखेवनानै होयो। बे अन्थाइ खाम्फा गायनाय हाबाफारियाव गरेश्वर ब्लक बिपिएफनि आफादगिरि धनन्जय बसुमतारी, लाइमोन बिपिएफनि दैदेनगिरि दैमु बर' आरो गुबुन गुबुन गोबां मुंदांखा सुबुंफ्रा बाहागो लादों। काउन्सिलनि सोद्रोमा महेश्वर बसुमतारी बिथाङा खौरांनि गेजेरजों बुङोदि बे बोसोराव आरोबाव गोबां लामा आरो दालांफोर लुफुंनो थाखाय अन्थाइ खाम्फा बेखेवनाय जागोन आरो दालंगाटनि दालांखौबो थाबैनो बेखेवनाय जागोन होनना बुंदों। এই মিশনৰ गरेश्वर পৰিষদীয় সমষ্টিত আমি 5টা নতুন ৰাস্তা আনুষ্ঠানিকভাৱে আমি আধাৰশিলা স্থাপন কৰিলোঁ। এইটো শেষৰটো মানে আঁচনি আৰু এইটো চিৰাকুন্দি খাটালপাৰা চুপাত এই ৰাস্তাটো ধৰা হৈছে। ইয়াত যিমান সৰু সুৰা সমস্যা আছিল ৰাস্তাৰ গাঁৱৰ ভিতৰত চুবুৰীবিলাকৰ সোমাই যোৱা সেইবিলাক এই ৰাস্তাৰ জৰিয়তে প্ৰায় মানে দেখা গৈছে, সম্পূৰ্ণ হৈছে, ইয়াক সামৰি লোৱা হৈছে। গতিকে মই আশা কৰিছোঁ আমাৰ এই 5টা ৰাস্তা, যি 5টা ৰাস্তা আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ, 5টা ৰাস্তাই ৰাইজৰ যথেষ্ট পথসংযোগৰ যি যাতায়াতৰ যি সমস্যা আছিল সেই সমস্যাবিলাক সমাধান কৰিব। গতিকে আৰু সমস্যা আছে, আৰু বিভিন্ন ভিচিডিচি এৰিয়াত বিভিন্ন অঞ্চলত পূব প্ৰান্তত আমাৰ কলাকুছি এই অঞ্চলত যথেষ্ট ৰাস্তাৰ দুৰৱস্থা আছে। আমি পৰ্যায়ক্ৰমে এই সকলো ৰাস্তা লাহে লাহে মানে সমাপন কৰিম। আৰু কিছুখিনি ৰাস্তা আমি জি ৰামজিত যদি নতুন গাইডলাইনবিলাক আহে তাতো হয়তো আমি চিচি ব্লকৰ ৰাস্তাবিলাক সামৰি ল'ব পাৰিম। গতিকে মই নিজে খুব আনন্দিত। মাত্ৰ 3 মাহ 7 দিনত আমি 5টাকৈ ৰাস্তা 5 কৰোৰ টকাৰ মানে কিবা পেকেজ এটাত আমি আজি এই ৰাস্তাবিলাক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু ৰাস্তা ইতিমধ্যে মানে বিভাগীয় যিখিনি কাম আছিল সকলো প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াৰ চেংচন কেতিয়াবাই পাইছোঁ আৰু আমি টেণ্ডাৰ যিটো প্ৰক্ৰিয়া আছিল টেণ্ডাৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে। টেণ্ডাৰ অৰ্ডাৰ লৈ ঠিকাদাৰে কম সময়ৰ ভিতৰতে কাম আৰম্ভ কৰিব পাৰিব। গতিকে মই বিভিন্ন সময়ত আৰু আনুষংগিক যিকেইটা ৰাস্তাৰ কথা আছিল, আমাৰ দলংঘাটৰ দলং আমি এপ্ৰিলত আনুষ্ঠানিক উদ্বোধন কৰাৰ আশা ৰাখিছোঁ। আৰু ইতিমধ্যে হাগ্ৰামা মহিলাৰী ছাৰে মানে गरेশ্বৰ চক তামোলপুৰৰ পৰা गरेশ্বৰ কলেজলৈকে বালাবাৰী হৈ অসম মালাৰ ৰাস্তা ইতিমধ্যে কিবা কৰিছে, আধাৰশিলা স্থাপন কৰিছে, চেংচন হৈছে। পুঠিমাৰী নদীৰ আৰু এখন দলং, ডাঙৰ দলং এখন আমি বালাবাৰীত পাম। গতিকে তেনেকৈ গোটেই আমাৰ সমষ্টিলৈকে অহা যোৱাৰ যিটো পথসংযোগ এই ব্যৱস্থাটো মানে ভাল হ'ব, আমি সফল কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু এটা ৰাস্তা অসম মালাত ইতিমধ্যে প্ৰাককলনৰ কাৰণে আমি 2জন প্ৰতিনিধি লেমশ্ৰাও दैमारी EM খৈৰাবাৰী আৰু মই লগ লাগি আমি খৈৰাবাৰীৰ পৰা যিটো আমাৰ খৈৰাবাৰী गरेশ্বৰ ৰাস্তা হৈ আমি এইটো ৰাস্তা गरेশ্বৰ টাউন ক্ৰছ কৰি গুৰমু বালাহাটী হৈ গুৰমু মৰমী চক হৈ আমাৰ ইয়ালৈকে সংযোগ ঘটোৱাৰ কাৰণে অসম মালাত প্ৰাককলনৰ কাৰণে ইতিমধ্যে আমি যোজা চলাইছোঁ। গতিকে তেনেকৈ আমি গোটেই ৰাস্তাবিলাক ভাল যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ আৰু ৰাইজৰ সহায় আৰু সহযোগিতা বিচাৰিছোঁ। এই সুযোগতে কালি উৰুকা সমষ্টিবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু যাতে আগন্তুক বছৰ ইংৰাজী এই 2026 বছৰ যাতে সকলোৰে জীৱনত মংগল হয়, সফলতাৰ বছৰ যাতে হয়, সকলোৱে যাতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু পায় তাৰে কামনা ৰাখি, তাৰে প্ৰাৰ্থনা ৰাখি ভগৱানৰ ওচৰত মই মোৰ বক্তব্য সামৰিছোঁ।